Hello, hi friends, welcome to my YouTube channel. Panjal goi apna sara janaisu aji eta bishek video loi aji apnalok kobole goi asu eta WhatsApp or moza bikhoye aji eneko eta moza bikhoye kom WhatsApp apni solai bhal pabo apni WhatsApp jodi apni youtube কাম কৰে apni WhatsApp to apni বহুত secretly aru বহুত apni private documents বহুত kiya kibi apni খুবে জরুরি বস্তু আপনি সিক্রেটলি রাখিব পাৰিব আপোনাক এই মজাটো বিষয় আপোনাক ক'বলৈ গৈ আছো আজি এই হোৱাটছআপৰ আপুনি এই মজাটো যদি আপুনি ডকুমেন্টস বা কিবি যদি আপুনি সিক্ৰেটলি ৰাখিব বিচাৰে বা হোৱাটছআপত গৈ কেনেকৈ লগ কৰিব সেই বিষয়ে ক'বলৈ গৈ আছো আপোনালোকক আজি ভিডিওটো আৰম্ভ কৰোঁ লগতে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিলোঁ বলক আজি ভিডিওটো আৰম্ভ কৰোঁ নমস্কাৰ আপোনালোক আজি হোৱাটছআপটো কেনেদৰে আপুনি সিক্ৰেটলি লক কৰি ৰাখিব পাৰে আপুনি কোনো গম নোপোৱাকৈ আপুনি কোনো এই হোৱাটছআপটো আপুনি কাকো নোদোৱাকৈ ৰাখিব পাৰিব আৰু হোৱাটছআপটো আপুনি কোনো আপুনি অন এপছ লক নকৰাকৈ আপুনি হোৱাটছআপটো লক কৰিব পাৰিব অকল আপুনি হোৱাটছআপতে গৈ পিনি আপুনি যাব লাগিব হোৱাটছআপত গৈ পিনি অতি শীঘ্ৰে গৈ আপুনি সেটিংছ অপশ্যনত গৈ পিনি আপুনি একাউণ্টছত ক্লিক কৰিব লাগিব একাউণ্টছত ক্লিক কৰাৰ পাছত আপুনি প্ৰিভিয়াছলি সিকিউৰিটি আপুনি এটাটো ক্লিক কৰিব লাগিব চেঞ্জ নাম্বাৰ request an account inform delete my account আপুনি গৈ step of verification ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি যেতিয়া এই এনেবল অপশ্যনটো আহিব এই এনেবল অপশ্যনটো আপুনি ক্লিক কৰিব লাগিব তেতিয়া গম পাব আপুনি মোৰ পাছৱৰ্ডটা পিটি কৰি দিলে পাছৱৰ্ডটো আপুনি নিজৰ মনৰ ইচ্ছা পাছৱৰ্ড পিটি দিলে তাৰপৰা ইমেইল আইডি আহিব ইমেইল আইডি পিটি কৰিব লাগিব ইমেইল আইডি আপুনি দিব লাগিব নিজৰ ইমেইল আইডিটো মই এটা ইমেইল আইডি মোৰ নিজৰ ইমেইল আইডি দি দিলোঁ আপুনি আপোনালোকৰ ইমেইল আইডি দেখাব ন কিন্তু আপোনালোকে নিজৰ ইমেইল আইডি দি দিব মানে দুটা ষ্টেপ আহিব কনফাৰ্ম আৰু কনফাৰ্ম কৰিবলৈ আহিব কনফাৰ্ম কৰিলে কনফাৰ্ম কৰাৰ পাছত আপুনি আকৌ এতিয়া নেক্সট কৰিলে নেক্সট কৰাৰ পাছত এপ্লাইং দেখুৱাই আছে আপোনাৰ তাৰপৰা টু ষ্টেপ অফ ভেৰিফিকেশ্যন ইজ এনেবল হৈ গ'ল আপুনি এইটো এতিয়া ভেৰিফিকেশ্যন লক হৈ গ'ল আপুনি এতিয়া গম পাইছে আপুনি এতিয়া চেঞ্জ পিনত ক্লিক কৰিব পাৰে আপুনি আকৌ হেৰি কৰিব পাৰে আপুনি হোৱাটছআপত আপুনি গৈ পিনি আকৌ চেঞ্জ পিনত ক্লিক কৰি পিনি আপুনি পাছৱৰ্ড দিব পাৰে নিজৰ ডিটেইলছ মতে চ' ৰাইজ আপোনাক দেখিলে কেনেকৈ হোৱাটছআপটো লক কৰে আকৌ আপোনাক মই দেখাইছোঁ হোৱাটছআপটো খুলি পিনি গম পাব হোৱাটছআপটো খুলি দেখুৱাৰ লগে লগে গম পাব আপুনি লক কেনেকৈ লক হৈ আছে নাই আপুনি এতিয়া গম পাব মই এতিয়া চাব দি এতিয়া হোৱাটছআপ দেখিলে লক কৰি এতিয়া দেখিছেনে হোৱাটছআপটো লক হৈ গ'ল আপুনি কোনো গম নাপায় যে হোৱাটছআপত যে লক কৰি থ'ব পাৰি কিন্তু এয়াই আছিল আজি ভিডিঅ'টো চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব